দুৰ্গা পূজা আগতে 26 তাৰিখৰ ৰিজাল্ট দিব। আমি এক্সপেক্ট কৰিছো 26ৰ ৰিজাল্ট যেটো 27 বা 28 এনেকুৱা দুৰ্গা পূজা যদি 28 তাৰিখত হয় তেতিয়াহ'লে অলপ পিছুৱাব পাৰে। মুঠতে 100% পূজাৰ মাজতে আমাৰ চব মানে জিলাপি খাবলৈ পোৱা যাব দুৰ্গা পূজা জিলাপি ভালকে খোৱা হ'ব। দুৰ্গা পূজা মিঠাইটো ভাল খোৱা মিঠাইটো আপোনালোককে খুৱাম আমি যেহেতু আমি জিকিম নাই আমি জিকিব চৰকাৰ বনাব যেহেতু আপোনালোকক আমি খুৱাব। ছাৰ প্ৰমোদ বাবু এটা কথা কৈ আছে মিটিং বিলাকত যে আপুনি 5 বছৰে আপোনাৰ সদনলৈ নগ'ল, তাৰপিছত আপোনাক মানুহে অট'মেটিক এনেই ৰিজেক্ট কৰিছে বুলি কৈছে, কি কয়? 5 বছৰ মই সদনত যোৱা নাই। আমাৰ লিডাৰ আছে, লিডাৰ বনাই দিছে। আমাৰ অপজিশ্যন লিডাৰ আছে, আমি তেৰাছা বছৰতে আমি বনাই দিছো। তেৰাছাতে এটেম্প থাকিছে বাস আমাৰ কি প্ৰয়োজন আছে? লিডাৰ অপজিশ্যন লিডাৰ বনাই দিছে, ইয়ে চব ক'ব। আৰু প্ৰমোদ বৌয়ে কৈ আছে যে হাগামা মহিলাৰ দিনত বহুত সন্তা হৈছিলে, গুলিবত হৈছিলে। এইটো কোনে কৰিছে? প্ৰমোদ বড়ো নিজে জানে। আমাৰ দিনত যিবিলাক ঘটনা হৈছে ইয়াত কোন জড়িত আছে? প্ৰমোদ বড়ো নিজে। এতিয়া একেলগে আছে সিহঁতে। খাম্পাই আপোনাৰ কথা কৈছে, আপোনাক ঘূৰাবই বুলি। খাম্পা লাভ নাই, খাম্পা লাভ নাই। খুব বেয়াকে হাৰিব, 10,000 15,000 ডিফাৰেন্সত হাৰিব। ই খেলিবই নালাগিছে ইলেকশ্যন। আপোনাক চেলেঞ্জ কৰিছে খাম্পা? এই মোৰ লগত এইবিলাক মানুহ মোৰ লগত চেলেঞ্জ কৰিব পাৰে। ছাৰ ইউ পি পি এলৰ হৈ পেলাই গাঁৱে গাঁৱে সভা অনুষ্ঠিত কৰিছে, এৱাৰনেছ প্ৰগ্ৰেম অনুষ্ঠিত কৰিছে। আপচুতো এনেকুৱা ৰাজনীতিত ডাইৰেক্ট জড়িত হ'বই নালাগিছিল। সেইকাৰণে কৈছো মই আজি বড়ো ভাষাতে মই কৈছো যে আপচু হ'ল আমাৰ বড়ো জাতিৰ জাতীয় সংগঠন। এই সংগঠনটো কিন্তু ইয়াৰ যিখিনি লিডাৰশ্বিপ, এই লিডাৰশ্বিপসকলে লিডাৰশ্বিপত থকা লিডাৰসকলে ভাল কাম কৰা নাই। এইবিলাক কমেণ্ট দিব নালাগে। কিবা গাঁও গঠন কৰিব, কিবা FRC কমিটিটো কাটি দিব, এইবিলাক এটা আইন হৈ গ'ল। এইটো ভাঙা বস্তু নহয়, কাটা যোৱা বস্তু নহয়, এইটো আইন। এইবিলাক কথা কিয় কৰে? প্ৰমোদ বড়োয়ে এটা কথা কৈ আছে, আপোনাৰ সম্পত্তিৰ কথাখিনি কৈ আছে। কি সম্পত্তি? কৈছে আপুনি বোলে 22 লাখ টকাৰ মাটি বিক্ৰী কৰিছে। 22 কোটি। তাৰপৰা কিন্তু আপোনাৰ সম্পত্তি তালিকাখন বহুত দীঘলীয়া, আপোনাৰ পত্নীৰ সম্পত্তি তালিকা বহুত দীঘলীয়া, আপুনি মিছা কথা কৈছে বুলি কৈছে। এইবিলাক কি হিচাপ কৰিব যাম ভাই? এইবিলাক হিচাপ কৰি কি টাইম নষ্ট কৰিব? মই মাটি বিক্ৰী কৰিছে 22 কোটি হয়, 22 কোটি মাটি বিক্ৰী কৰিছে গুৱাহাটীৰ। সেইটো চন্দন ব্ৰহ্মই কিনি দিয়া মাটি। চন্দন ব্ৰহ্মই কিনি দিয়া মাটি। এইটো সাংসদ জয়ন্ত বসুমতাৰী ইয়াতে যেতিয়া প্ৰচাৰ কৰিব আহিছিলে, তেওঁ কৈছে যে ইলেকশ্যনৰ পিছত BPF-ক মেগনিফাইং গ্লাছেৰে চাব লাগিব। এইবিলাক বাদে, এইবিলাক সুধিব নালাগে। মুঠতে BPF-এ চৰকাৰ বনাবলৈ গৈ আছে 100% BTC-ত। আৰু UPPL-ৰ যিখিনি 1-2জন জিকিব পাৰে সিহঁতে আমাৰ দলত আহিব চিয়ৰ, কিন্তু আমি নলম বুলি কৈছে। UPPL-ৰ কোনোবা 1-2জন জিকিব, সিহঁতে আমি চৰকাৰ বনোৱাৰ লগত আমাৰ দলত আহিব বিচাৰিব, কিন্তু আমি নলম। আপুনি প্ৰেডিকশ্যন বৰ ধুনীয়া কৰে আচলতে। এইবাৰ নিৰ্বাচনত কোনে কিমান আসন পাব? আমাৰ 20+ BPF-টো, আৰু বাকী কেইটা দল কৈ দিব। বাকীটো আমাৰ ছেকেণ্ডত আহিব BJP। কেইটা পাব? 10+ আৰামছে। UPPL-টো লাষ্ট। কেইটা পাব? 2টা 3টা বা 1টা। যিহেতু নাপায় ক'তবা যদি ইহঁতৰ যদি কপালটো ভাল, লাভটো যদি মিলি যায় 1টা 2টা জিকিব পাৰে। কোনো সভাত কয় 30খনো অধিক পাম। অৱস্থা সেইটো চুইজাৰলেণ্ডত থাকিব।